নমস্কাৰ মোৰ এটা সপোন আছে এই ইউটিউব চেনেলটো গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৃষ্টি কৰা হৈছে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছো আজি আলোচনা কৰিবলৈ লোৱা গ্ৰন্থখন হৈছে পিতা পুত্ৰ লেখক হোমেন বৰগোহাঁই মঘলি গাঁৱৰ মধ্যমণি স্বৰূপ শিৱনাথ ফুকন গাঁওখনৰ মানুহবোৰৰ বিপদ হ'লে সকলোৱে শিৱনাথৰ ওচৰত সহায় বিচাৰে স্বাধীনতা পাবলৈ মঘলি বিশেষ ৰাইজে কিদৰে সহায় সহযোগ আগবঢ়াইছিল সেই বিষয়ে উপন্যাসখনত বৰ্ণনা কৰিছে আন বহুতৰে দৰে কেশৱ মণ্ডলেও তেওঁৰ মণ্ডলৰ চাকৰি এৰি ভাৰত ত্যাগ আন্দোলন জপিয়াই পৰিছিল মঘলিৰ কাষতে এখন কৈবৰ্ত সম্প্ৰদায়ৰ লোকৰ গাঁও আছে কৈবৰ্ত লোকসকলক অন্যান্য সম্প্ৰদায়ৰ লোকে কিমান ঘৃণা দৃষ্টিৰে চাইছিল সেই কথা উপন্যাসখনত উল্লেখ কৰিছে সমাজৰ পৰিৱৰ্তন হোৱাৰ লগে লগে শিৱনাথৰ অৱস্থাও কিছু পৰিৱৰ্তন ঘটিছিল সমাজে তেওঁ এগৰীয়া কৰিছিল সকলো থাকিও শিৱনাথে এসময়ত নিসংগতাৰ মাজত থাকিবলগীয়া হৈছিল বৰপুত্ৰ গৌৰীনাথে দেউতাকৰ কথা অমান্য কৰি এজনী কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালীক বিয়া কৰালে শিৱনাথৰ মনত কৈবৰ্ত সম্প্ৰদায়ৰ লোকৰ প্ৰতি থকা মনোভাৱ সলনি কৰাই আছিল গৌৰীনাথৰ উদ্দেশ্য কিন্তু গৌৰীনাথে দেউতাকৰ মন সলনি কৰিব নোৱাৰিলে শিৱনাথে তেওঁৰ বৰপুত্ৰ গৌৰীনাথক ত্যায্যপুত্ৰ কৰিলে শিৱনাথৰ সৰু পুত্ৰ লক্ষ্মীনাথে মদ খাই ঘৰখনত অশান্তি কৰিবলৈ ল'লে উপন্যাসখনৰ আন এটি চৰিত্ৰ হ'ল দেবেৰা বুঢ়াই পুতেকক বহুত কষ্ট কৰি পঢ়াই হাকিম কৰিলে কিন্তু হাকিম পুত্ৰই দেউতাকক অৱহেলা কৰিবলৈ লয় শিৱনাথৰ দুই কন্যা ৰম্ভা আৰু সাবিত্ৰী ৰম্ভা বসন্ত ৰোগত ভুগি মুখত দাগ পৰিল আৰু তাইৰ এটা চকু বেয়া সেই চিন্তাই শিৱনাথক খুলি খায় শিৱনাথৰ একমাত্ৰ আশা আছিল মাজুপুত্ৰ কালীনাথে MA পঢ়া আদৰোৱা কৰি গাঁৱলৈ উভতি আহি সমাজৰ কামত লাগে দুৰ্নীতি পৰায়ণ বিষৰ বিৰুদ্ধে আৰু সমাজৰ পৰা চোৰাং মদৰ বেহা বন্ধ কৰিবলৈ কালীনাথ উঠি পৰি লাগিছিল কালীনাথৰ এসময়ৰ সহপাঠী সৌমিত্ৰৰ সৈতে দুয়োলগ লাগি বিপ্লৱত যোগদান কৰি সমাজৰ পৰা শোষণ আঁতৰাবলৈ চেষ্টা কৰিছিল উপন্যাসখনত সমাজখন স্বচ্ছ কৰি তুলিবলৈ এজন ব্যক্তিৰ ভূমিকা কেনে হোৱা উচিত বৰগোহাঁই ছাৰে সুন্দৰকৈ বৰ্ণনা কৰিছে যিসকলে এতিয়াও কিতাপখন পঢ়া নাই তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া মাজৰ লিংকত গৈ কিতাপখন সংগ্ৰহ কৰি পঢ়িব পাৰে